Hey guys, আজি মই আছোঁ আমাৰ ঘৰৰ পিছফালে থকা পথাৰৰ ওচৰত এখন বাৰী হয় গছ আছে ইয়াতে সো আজি মই আপোনালোকক অলপ বুকছৰ পৰা বাহিৰত আহি এটা অদ্ভুত সিস্টেম দেখাম তো সিস্টেমটো এনেকুৱা ধৰণৰ লেটস ষ্টাৰ্ট দ্য ভিডিঅ' শেষলৈকে ভিডিঅ'টো চাওক আৰু গম পাব আপোনালোকে কি দেখাবলৈ গৈ আছোঁ সিস্টেমটো এনেকুৱা ধৰণৰ আপোনালোকে দেখিছে মোৰ পাছফালে গছবিলাক আছে এই গছবিলাক যেতিয়া ডাঙৰ হৈ কিনে কাটি ফালি কিনে কাঠ ওলাব লাগিব ঘৰ বনোৱাৰ কাৰণে তো তেতিয়া কি হয় কৰটিবিলাকে এটা ছিষ্টেম ইউজ কৰে গছবিলাক কাটি কিনে যেতিয়া ওপৰত উঠাব লাগিব ফলাৰ কাৰণে তো সেই ছিষ্টেমটো আপোনালোকক মই আজি দেখাম মানে কি হ'ল কেইদিনমান আগতে আমাৰ ঘৰত গছ কাটিছিলে গছ কটাৰ সময়ত মই সেইটো থৈ দিছিলোঁ আপোনালোকক দেখাৰ কাৰণে তো এতিয়া মই যেহেতু পিছফালে আছোঁ আমাৰ পথাৰত তো ইয়াতে এটা চিনাৰী চাই লওক ধুনীয়াকৈ কেনেকৈ পথাৰত চাওক আজিকালি গৰু নাই গতিকে ট্ৰেক্টৰে হাল বোৱাৰ পিছত বহি এনেকৈ টানে তো আপোনালোকক মই জুম কৰি দেখাই দিছোঁ কি ধুনীয়াকৈ পথাৰত কঠিয়া পাৰিব তাৰমানে আমাৰ ফালে বিধান বুলি কয় চব মানুহ ব্যস্ত এতিয়া তাৰমানে অম্বুবাচী পাৰ হৈ গ'ল বৰষুণ নপৰিলে চ' এনেকৈ কঠিয়া পাৰি আছে এতিয়া চাওক মই আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে যিটো ছিষ্টেমৰ কথা কৈছিলোঁ ইয়াতে দেখা পাব কেনেকৈ অদ্ভুত ধৰণে বুদ্ধিৰে নজনা মানুহৰ কাৰণে ভাবিব লগাকৈ গছডাল ওলমাই লৈছে আৰু ওপৰত আমি ছায়েন্সত পোৱাৰ নিচিনাকৈ পুলি ব্যৱহাৰ কৰি ইয়াতে ৰছীডাল পকাই ওপৰত তুলি আছে যদি এইটো ছিষ্টেম ব্যৱহাৰ কৰা নহ'ল হয় তেতিয়াহ'লে বহুত মানুহৰ প্ৰয়োজন হ'লে গছডাল ফালিবলৈ ওপৰতো তুলিব লাগিব তো ডাঙৰ কাৰণে বহুত মানুহৰ প্ৰয়োজন হ'লে কিন্তু বুদ্ধিৰে কামটো কৰাৰ কাৰণে সহজতে হৈছে এতিয়া এই মানুহবোৰে এনাৰ্জি পোৱাৰ কাৰণে কেনেকৈ গান গাই কামটো কৰে শুনক এই ফুলে হিয়া হাইয়া এই সোনার নাতি এই হুল কি জায়া হাইয়া এই হুল কি জায়া হাইয়া এই হুল কি গেছে হাইয়া এই মালে গর হাইয়া এই মালে গর হাইয়া এই কাস্টে লোহা হাইয়া এই চিরাই কর হাইয়া এই চিরাই করে হাইয়া এই পাঠাইবে হাইয়া এই জমের ঘরে হাইয়া এই জমের ঘরে হাইয়া এইটো এটা সৰু ভিডিঅ' আছিল য'ত আপোনালোকক সাধাৰণ কিন্তু অলপ ভাল লগা আৰু জানিব লগা বস্তু এটা দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো ভাল পালে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব